নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল যে কোৰ লাইভ ব্লগ ইউটিউব চেনেললৈ। আজি ঘৰত বহিনো কি কৰি থাকিম, একেদিন বহি বহুত এলাহ লাগিছে। ভাবিছোঁ আজি অলপ ওলাই যাওঁ, বোলো ওলাই গৈ পেলাই আপোনালোকক অলপ ভিউ কিছুমানো দেখুৱাওঁ। আজি ওলাই যাবলৈ ওলাইছোঁ আপোনাৰ শিৱকুণ্ড বুলি কয়, আপোনাৰ আমচৈত শিৱকুণ্ড মন্দিৰ এটা আছে। ভাবিলোঁ সেইফালে যাওঁ, এনে থাকিনো কি কৰিম, একেদিন ঘৰত বহি বৰিঙো লাগিছে, বোলো অলপ ওলাই যাওঁ। এতিয়া আমি থেকেৰাৰ পৰা গৈ আছোঁ, থেকেৰাৰ পৰা গৈ আহঁতগুৰি পাম। আৰু আপোনালোকে গম পায় যে থেকেৰা কিহৰ কাৰণে বিখ্যাত, থেকেৰাটো নাৰিকলৰ কাৰণে বিখ্যাত। যদি নাৰিকল খাবলৈ মন যায় ইয়ালৈ আহি যাব। আৰু এতিয়ানো ক'তনো পাৰিব, এতিয়াতো নোৱাৰিব নহয়। আপোনাৰ এতিয়া এই এণ্টাৰ ডিষ্ট্ৰিক্টৰ বন্ধ আছে, এতিয়া বহুত প্ৰব্লেম হৈ গৈছে। এতিয়া কি কৰিম তাকে ভাবিছোঁ অলপ ওলাই যাওঁ। তেন্তে আহক, আমাৰ লগতে আহক, আপোনালোকেও চাব যে শিৱকুণ্ডত কি আজি দেখা পাওঁ। এতিয়া আমি লেফ্ট ছাইডে যাব লাগিব, লেফ্ট টাৰ্ণ লৈ চিধা গ'লে আপোনাৰ আহঁতগুৰি চাৰিআলি পায়। আহঁতগুৰি চাৰিআলিৰ পৰা আপুনি লেফ্ট ছাইডে যাব লাগিব। ফাইনেলি আমি আহি পালোঁ এতিয়া আহঁতগুৰি চাৰিআলি। আমি আহঁতগুৰি চাৰিআলিৰ পৰা আমি এতিয়া লেফ্ট টাৰ্ণ ল'ব লাগিব। ৰাস্তাটো ইমান বেয়া, এতিয়া ৰিপেয়াৰ কৰি আছে। এই কৰোণা ভাইৰাছ যেতিয়া নাইকিয়া হ'ব বা লকডাউন শেষ হ'ব তেতিয়া আপোনালোকে আহিব পাৰিব, তেতিয়া ৰাস্তাটো ভাল হৈ যাব, টেনশ্যন ল'ব নালাগে। আমি এতিয়া আহি পালোঁ ব্লকৰ ৰাস্তা, এইফালে চিধা গৈ থাকিব লাগিব। আমি আৰু অলপ ৰাস্তা গ'লে তাৰপিছত আমি পামগৈ লক্ষ্মীনাথ বেজবৰুৱা সেতু। আপোনাৰ কলঙৰ ওপৰেৰে মানে এখন সেতু তৈয়াৰ কৰিছে আৰু সেইখনৰ নাম দিছে লক্ষ্মীনাথ বেজবৰুৱা সেতু। আমি পামগৈ আৰু অলপ যাব লাগিব। ইয়াতে আপুনি চাব পাৰিব, ইয়াত লিখা আছে সাহিত্য লক্ষ্মীনাথ বেজবৰুৱা সেতু। ইয়াত দেখা পাইছে আপোনালোকে যে সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱা সেতু। এইখনে হৈছে আহঁতগুৰি এখন কলঙৰ ওপৰেৰে তৈয়াৰ কৰা এখন সেতু। আপোনালোকে যেতিয়া লক্ষ্মীনাথ বেজবৰুৱা সেতুখন পাৰ হ'ব, পাৰ হোৱাৰ পিছত অলপ পিছতে তাৰপিছত দেখা পাব যে বেলতলা বুলি এখন ঠাই আছে। আপোনাৰ তিনিআলিৰ নিচিনা আছে, তিনিআলিৰ পৰা লেফ্ট ছাইডে আপোনালোকে যাব লাগিব। আমি এতিয়া বেলতলা পাওঁ অৱস্থা হৈছোঁ, আমি বেলতলা পাম আৰু এতিয়া আমি বেলতলা পাম, লেফ্ট ছাইডে যাব লাগিব। তাৰপিছত কোনফালে যাব লাগে সেইটো যে গৈ থাকিম, আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণভাৱে চাই দিম। আৰু এতিয়ালৈকে যদি ভিডিঅ'টো আপুনি চাই আছে কেনে পাইছে কমেণ্টত জনাওক। বেলতলাৰ পৰা লেফ্ট ছাইডে যাব লাগে বুলি কৈছে। মই মানুহ এজনক সুধিছিলোঁ যে বেলতলাৰ পৰা লেফ্ট ছাইডে যাব লাগে বুলি কৈছে। এতিয়া আমি দেখা পাইছোঁ একদম মজা লাগিছে, আপোনালোকে চাওকচোন নেচাৰ বিউটি কেনেকুৱা।
ৰাস্তা আছে সেইফালে নাযাব। আপোনালোকে আহিব লাগিব আমচৈ বজাৰখন য'ত শেষ হয় তাৰ ৰাইজেৰে আপোনালোকে টাৰ্ণ এটা পাব, সেই টাৰ্ণটো ঘূৰি আহিব লাগিব। সেইবিলাক ঘূৰি গ'লে আৰু মই দাদা এজনক সুধিছিলোঁ যে কিমান দূৰ, তেখেতে কৈছে যে বেছি দূৰ নহয়, আধা কিলোমিটাৰমান হ'ব। I want nobody but you. 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 আমি আহি পালোঁ এতিয়া শিৱকুণ্ডত ইয়াত দেখা পাইছে মানুহৰ সমাগম। ইয়াত চাওক মানুহৰ সমাগম একো নায়েই, কাৰণ পৰিস্থিতিটো আপোনালোকে গম পাইছে। কিন্তু ইয়াৰ ছিজনত কিন্তু পিকনিক খাবলৈ যিবিলাক আহে, কিন্তু প্লেচটো মজাৰ প্লেচ। এবাৰ পিকনিক মানে খাবলৈ আহিব পাৰে যদি ট্ৰাই কৰে, কিন্তু ঠাইডোখৰ মানে বহুত ধুনীয়া। ইয়াত ভিতৰতে আপোনাৰ মন্দিৰ আছে, শিৱ মন্দিৰ আছে, মানে ঠাইটো ইমান ধুনীয়া কি ক'ম আৰু। মানে মই ইয়াৰ আগত এবাৰ পিকনিক ছিজনত আহিছিলোঁ, কিন্তু ঠাইখনত থাকি মানে বহুত ভাল লাগে। আপোনালোকে আহি চাব পাৰে। কিন্তু এতিয়া জনশূন্য পানী, ঘৰত থাকি বৰ লাগিছে, সেইটো কাৰণেহে ওলাই আহিলোঁ, বোলো আপোনালোকক অলপ দেখুৱাওঁ, সেইটো বুলিহে ওলাইছিলোঁ। আজিলৈ আৰু অলপ দেখাম বুলি ভাবিছিলোঁ, যিহেতু জনশূন্য ঠাই হৈ আছে, আপোনালোকে চাইও ভাল নাপাব। তেন্তে আজিলৈ বাই।